নমস্কাৰ বন্ধুসকল, মই অমিত আপোনালোকৰ সন্মুখত। আজি আমি কথা পাতিম ইমেইল আইডিৰ ওপৰত। তো চাওক, পোনপ্ৰথমে আমি ইমেইল আইডি আমাৰ এণ্ড্ৰইড ফোনত ইমেইল আইডি এটা আমি বনাওঁ। তো সেই ইমেইল আইডিৰ পাছৱৰ্ড আমি পাহৰি যাওঁ, আৰু সেই ইমেইল আইডিৰ পাছৱৰ্ড পাহৰি গ'লে আমাৰ বহুতে প্ৰব্লেম হয়। আৰু সেই প্ৰব্লেমৰ পৰা ছল্ভ হ'বৰ কাৰণে আমি ইয়াত আজি এটা আপোনালোকৰ সন্মুখত বিশেষ দৰকাৰী বস্তু এটা লৈ আহিছোঁ। চাওকচোন বস্তুটো। তো ঠিক আছে বন্ধুসকল, আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, আপোনালোকে চবে ব্ৰাউজাৰ ইউজ কৰে। তো ব্ৰাউজাৰ ইউজ কৰোঁতে ইউচি ব্ৰাউজাৰত যাওক, আপুনি যাই গুগলত যাওক। গুগলত যাই আপুনি ইয়াতে চাৰ্চ কৰক গুগল একাউণ্ট ৰিকভাৰী। গুগল একাউণ্ট ৰিকভাৰী আহি গৈছে। মই ইয়াতে অলৰেডি মই চাই থৈছিলোঁ। তো গুগল একাউণ্ট ৰিকভাৰীত আপুনি এতিয়া ইয়াতে চাওক, বহুতকেইটা অপশ্যন আহি আছে ইয়াতে। তো পোনপ্ৰথমে আমি এই অপশ্যনটো ক্লিক কৰিম, জিমেইল একাউণ্ট ৰিকভাৰী। তো জিমেইল একাউণ্টত আপুনি যাই কিনে ক্লিক কৰি দিব, আৰু আপুনি ইয়াতে লিখিব, মই লিখি দেখাই দিছোঁ আপোনাক। আপুনি ইয়াতে লিখিব আপোনাৰ ইমেইল বা আপোনাৰ ফোন নম্বৰ, আপুনি কেনেকৈ খুলিছিল প্ৰথমে আপোনাৰ ইমেইল যিটো আছে, আপুনি ইমেইলটো ইয়াতে মাৰিব পাৰে। তো মই ইমেইলটো মাৰি দিছোঁ এতিয়া। মই ইমেইলটো মাৰি দিলোঁ, অ'পেন হৈ গ'ল। এতিয়া আপোনাৰ লাষ্টৰ যিকেইটা পাছৱৰ্ড আপোনাৰ মনত আছিলে, দুই এটা থুলমূলকৈ, আপুনি সেইকেইটা পাছৱৰ্ড ইয়াতে ইউজ কৰিব পাৰে। আৰু সেই পাছৱৰ্ডটো এতিয়া মই নতুনকৈ যিটো মই এতিয়া ৰিকভাৰী কৰি আছোঁ, মানে একাউণ্টটো ৰিমেম্বাৰ কৰি আছোঁ, ইয়াতে আহি আছে ইণ্টাৰ দ্য লাষ্ট পাছৱৰ্ড ইউৰ ৰিমেম্বাৰ। যিকেইটা আপোনাৰ মানে থুলমূলকৈ মনত আছে সেইকেইটা আপুনি ইয়াতে ক্লিক কৰি দিব। যেনেকৈ মই ক্লিক কৰি দিছোঁ। তো মই ক্লিক কৰি দিছোঁ। এতিয়া মোৰ এতিয়া ছেভ বুলি আহিছে। আচ্ছা বাৰু, মই ছেভ কৰি দিছোঁ। কণ্টিনিউ আহি গৈছে। আহি যোৱাৰ পিছত আপোনাৰ গুগল অ'পেন হৈ গ'ল, আৰু অ'পেন হৈ যোৱাৰ পিছত আপোনাৰ তাতে এটা ইমেইল আহিব, আৰু সেই ইমেইলটো আপুনি যেনেকৈ মই আপোনাক দেখাই দিছোঁ। এতিয়া মোৰ ইয়াতে ইমেইলত গৈ আপোনাক দেখাই দিছোঁ। ইমেইলত আহি গৈছে। ইমেইলত অহা ল'লে আপোনাৰ ইয়াতে ওলাই পৰিব এতিয়া গুগল পাছৱৰ্ড চেঞ্জ। চাওক, মোৰ ইয়াতে চেঞ্জ হৈ গ'ল অলৰেডি। ইয়ৰ পাছৱৰ্ড চেঞ্জ, হাই ৰাজদীপ, দ্য পাছৱৰ্ড ইউ ফৰ গুগল একাউণ্ট। মই যিহেতু ৰাজদীপ অধিকাৰীৰ নামত গুগল একাউণ্ট ইউজ কৰিছোঁ। তো ঠিক আছে বন্ধুসকল, আপোনালোকে এনেকৈ বনাই ল'ব পাৰিব। তো মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি মোক জনাব। ধন্যবাদ।